Hello guys and welcome back to my channel Podcasting. আজি মই আমাৰ বহুত আহিছোঁ আৰু ইয়াত বহুতেই পপুলাৰ ছিংগাৰ আহিছে জনপ্ৰিয় কণ্ঠশিল্পী আমাৰ পদ্মশ্ৰী এৱাৰ্ড পোৱা আৰু আমাৰ কেইজনমান লগৰবোৰ আছে আৰু সিহঁতকো দেখাই দিম আমাৰ আপোনালোকৰ মাজত আৰু একে লগতে আমি আহিছোঁ গোটেইখিনি আৰু আমাৰ লগতবোৰ আছে এইপিনে আছে আমাৰ আপোনালোকৰ মাজত মোৰ লগৰ চিনাকি কৰিব বিচাৰিছোঁ। মোৰ লগত আছে আপোনাৰ নামটো কৈ দিয়ক নিজে। সচিন তেলি। আৰু এইপিনে আছে আমাৰ খুবেই চিনি পোৱা লগৰ নামটো আপুনি কৈ দিয়ক নিজে। আৰু আমাৰ মাজত আছে এইপিনে আপোনালোকে চাব পাৰে ফটো মাৰি আছে বৰ্তমান এইপিনে অধিক পাল বুলি কৈছে আৰু এইপিনে আছে আমাৰ তেলি আছে আৰু এইপিনে আপোনাৰ নামটো কৈ দিয়ক। বিবেক সোণা। আৰু আপোনালোক দেখা যাম ভিডিঅ'টো কি বুলি কয় আৰু ইমান মানুহে আহিছে আৰু সেইবিলাক সম্পূৰ্ণৰূপে আপোনালোক দেখাম। ভিডিঅ'খন স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব আচলতে বলক ভিডিঅ'খন আৰম্ভ কৰোঁ আৰু ধুনীয়াকৈ আপোনালোকে চাই থাকিব।